হাই গাইজ, গুড মৰ্ণিং। মই আপোনালোকে চাই আছোঁ মোৰ ইউটিউব চেনেল আকাশ পিকু ব্লগ। আপোনাৰ সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। যিহেতু নেকি আজি উৰুকা হয় ভোগালী বিহু, তাকে আজি মানুহৰ ওচৰত বহুত কম সময় থাকে, মানে পিঠা বনোৱা, তাৰপিছত মেজি খৰি সজোৱা, এইবোৰ ভাড়াঘৰ বনোৱা, ধেৰ আজি সময় মানুহৰ ওপৰত বহুত শ্বৰ্ট হয়। যিহেতু নেকি ময়ো এতিয়া আছোঁ দলামাতে, আজি যামগৈ। মানে যোৱাকালি আহিছিলোঁ মানে কামলৈ বুলি, কাম কৰাটো হৈ গ'ল, কিন্তু যোৱাকালি পে'মেণ্ট দিয়া লেট হৈ গ'ল, মানে দিয়া নিদিলেই, মানে কালিও নিদিয়া আজিও নাই দিয়া এতিয়ালৈকে। আজি দিব বুলি কৈছে। এতিয়া আজি পে'মেণ্ট লৈ মেলি যামগৈ আৰু ঘৰলৈ। আজি 9টা-8টামান বজাত ইয়াৰ পৰা যামগৈ ঘৰলৈ। মানে কালি যোৱা ৰাতি আমাৰ 3টামান গুচি গ'লগৈ, আমি 2জন মানুহ থাকি গ'লোঁ ইয়াতে। মানে যোৱা নহ'ল, মানে ৰাতি যাবলৈ বহুত ৰিস্কি হৈ যায়তো, পাহাৰৰ মাজে মাজে যাবলৈ। এইবোৰ হাতী জংঘলৰ মানে হাতী চাতী থাকেতো, আমাৰ ইয়াত হাতীৰ কাৰণে অকণমান ৰাস্তাটো যাবলৈ বেয়া, সেইটো কাৰণে নগ'লোঁ কালি। আজি যামগৈ। তাকে আজি ভিডিঅ'টো আপোনাৰ সকলোকে চাব বুলি আশা কৰিলোঁ, শেষলৈকে চাব, ভাল পাব। এতিয়া আজিনো ভিডিঅ'টো মইনো কি কৰোঁ আপোনালোকে চাই থাকক। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইবিলাক আমাৰ বাইক ওলাইছে। এতিয়া যাওঁ আমি ইয়াৰ পৰা। আকৌ বিহুৰ পাছত আকৌ আহিম, আকৌ লগ পাম ইয়াত আপোনালোকক সকলোকে। এতিয়া যাওঁ ইয়াৰ পৰা। তাৰপিছত এতিয়া আকৌ ঘৰলৈ পাম আকৌ ঘৰত আপোনালোকক সকলোকে। এতিয়া ভিডিঅ' ইয়াৰ পৰা নাইকিয়া হৈছিলোঁ, অকণমান তেলটো ভৰাই ল'লোঁ। এতিয়া তেল ভৰাই গৈ আছোঁ এতিয়া ইয়াৰ পৰা ঘৰ। আকৌ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ'টো, আপোনালোকে চাই থাকিব শেষলৈকে। মই ঘৰ পাই গ'লোঁ এতিয়া ঘৰত ধুনীয়াকৈ আহি মেলি অকণমান এইফালে চাওক, গোটেই ঘৰ লিখিছে যে মাইকী মানুহে ঘৰ লিখি আছে মোৰ বুলি। আমাৰ যিহেতু নেকি মাটি ঘৰ, সেইটো কাৰণে ঘৰ চৰ লিখিবই লাগে, নহ'লে বেয়া দেখিবলৈ বেয়া হৈ যায়। এতিয়া মই প্ৰথমতে চাহ তাহ বনাই খাই লওঁ, তাৰপিছত কৈ আছোঁ কাহিনীবোৰ। আজি যিহেতু উৰুকা ৰাতি, উৰুকা মানে তাৰপৰা আজি গৈ আছোঁ চবেই পাহাৰলৈ, মানে আমাৰ গাঁৱৰ চবেই গৈ আছে পাহাৰলৈ। আমি যাওঁ পাহাৰলৈ, পাহাৰৰ পৰা খৰি চৰি যি চুঙা টুঙা মানে পাত চাত যি পাওঁ তাকে আনিবলৈ গৈ আছোঁ। এতিয়া প্ৰথম আজি ভিডিঅ'টো অলপমান ভাল পাব চাই, ভেৰি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো, আপোনালোকে সকলোকে চাব ভিডিঅ'টো শেষলৈকে। এতিয়া মই গৈ আছোঁ পাহাৰলৈ, আপোনালোকে চাই থাকক। এতিয়া আমি এতিয়া পাহাৰ ভিতৰত আছোঁ, সেই মন্দিৰটো অলপমান বহি লৈছোঁ। এইফালে পূজাৰীয়ে ঝাৰু মাৰি আছে। কোনোবা আছে নেকি? এইটো চবচে ডাঙৰ মন্দিৰ, শিৱ মন্দিৰ হয়। ইয়াতে যিমান মানুহ অহা যোৱা কৰে, আপোনাৰ আগত কৈছে ভিডিঅ'টোত, মানে যিমান মানুহ অহা যোৱা কৰে এইটো ৰাস্তাত, মানে ইয়াতে মানে সেৱা এটা জনাই যায়। আমিও জনাই যাওঁ। এতিয়া পাহাৰ ভিতৰত গৈছোঁ, এতিয়া সেৱা এটা জনাই যাওঁ ইয়াতে। এই পূজাৰীয়ে পূজা কৰি আছে এতিয়া। এইফালে পাহাৰত মানুহ আহি আছে, এইফালে চব আহি আছে এতিয়া। এই মন্দিৰত কল পালোঁ, কলটো খাই লওঁ। এইফালৰ পৰা যিমান মানুহ অহা যোৱা কৰে এই মন্দিৰত, মানে ইয়াত বজাৰ লাগে, আজি শনিবাৰ যে বজাৰ লাগে, মানে যিমান মানুহ গাড়ী অহা যোৱা কৰে, মানে ইয়াত মানে কল চল কোনোবাই বুট মাছ দি থৈ যায় মানে। তাকে আমি পালোঁ, খাই দিলোঁ। এতিয়া ভাত খাই অহা নাই, ভালেই হ'ল, কলটো পাই গ'লোঁ। এতিয়া খাই পাহাৰ যাওঁ। এতিয়া ইয়াৰ পৰা যাওঁ এতিয়া পাহাৰ খৰি আনিবলৈ। এতিয়া আমি পাহাৰ পাই গ'লোঁ, ওখ পাহাৰ। এতিয়া পাহাৰ উঠিব লাগিব, উঠি পেলাই খৰি আনিব লাগিব। এতিয়া বহুত কষ্ট এইবোৰ কাম। আজি বাঁহৰ যিহেতু নেকি বাঁহৰ চুঙাও লৈ যাম, গাহৰি মাংস দি একদম চুঙাত বনাই খাব লাগিব আজি। সেইটো কাৰণে চুঙা টুঙা চব বাঁহ খৰি চৰি মানে চব লৈ যাব লাগিব আজি। এতিয়া আজি ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমান আমি পাহাৰৰ ওপৰত গৈ আছোঁ, দা লৈ ল'লোঁ হাতত। এতিয়া মানুহ চব গৈ আছে আজি, মানে গাঁৱৰ মানুহ পূৰা আধা আধি মানুহ চব পাহাৰ গুচি আহিলে। আধা আধি নহয়, গোটেই গাঁওখনৰ মানুহ গুচি আহিলে। এতিয়া আজি বোলে চাই থাকক। বঠিমালৈ মৰম লাগে তোমালৈ, মৰম লাগে তোমালৈ, ঐ জান লৈ যাম আমাৰ ঘৰলৈ। আজি গোটলা পথত ইমান এনেকুৱা ঢোল বজাম, এনেকুৱা গান গাম নহয়, আপোনালোকে ভিডিঅ' পাব, চাই থাকিব। টোপনি উঠি গৈছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, ঢোল পেঁপা বাজিল মইনা, ঢোল পেঁপা বাজিল, গছৰ ডালত কুলি চৰাই হিয়া ভগা কান্দোন মইনা, হিয়া ভগা কান্দোন, গছৰ ডালত কুলি চৰাই হিয়া ভগা কান্দোন মইনা, হিয়া ভগা কান্দোন। এনেকুৱা গান গাই গৈ আহি আছোঁ মই এতিয়া। মানুহ পূৰা উঠি আছে ওখ পাহাৰত। এনেকৈ যাব লাগিব এতিয়া আমি ওপৰলৈ। ওপৰতে খৰি আছে বোলে, তলত খৰি নাই। এতিয়া ওপৰলৈ গৈ আছোঁ আমি। ওখ পৰ্বত বগাবলৈ হ'লে মানে লাখুটি এটা দৰকাৰ হয় নহয়, সেইটো কাৰণে লাখুটিটো কাটি ল'লোঁ। পাহাৰটো খাৰা, সেইটো কাৰণে লাখুটি দৰকাৰ হৈছে। এতিয়া কাটি ল'লোঁ এতিয়া ওপৰলৈ যাবলৈ। এতিয়া যাওঁ ওপৰলৈ, লাখুটি দেৰাই যাব লাগিব এতিয়া, নহ'লে ভৰি কাম নাই। এতিয়া ওপৰলৈ গৈ আছোঁ আমি। এতিয়া পাহাৰৰ পৰা আহি গা চা ধুই মেলি ধুনীয়াকৈ এতিয়া ভাত পানী খাই ৰেডি হৈ আছোঁ। মানে অকণমান গাঁৱৰ ফালে যাওঁ, মানে ৰভা চভা তুলি, মানে মেজি ঘৰ চেজি ঘৰ বনাইছে নাই তাকে গম ল'ব যাওঁ এতিয়া। আপোনালোকৰ আহি থকা লগতে
এতিয়া মই আমাৰ ৰাইজৰ নামঘৰত পাই গৈছোঁ। এইটো আমাৰ নামঘৰ। এতিয়া আপোনালোকক দেখাই দি আছোঁ আমাৰ মেজি ঘৰটো, মানে আমাৰ মেজি কেনেকৈ সজাইছে আপোনালোকক দেখাই দি আছোঁ। আপোনাৰ চাই হওক, এইটো আমাৰ ৰাজৰ মেজি ঘৰ, এতিয়া ধুনীয়াকৈ সজাই থৈছে। আপোনাৰ চাৰিওফালে দেখাই দি আছোঁ, আমাৰ ধুনীয়াকৈ সজাই মেলি ধুনীয়াকৈ এনেকৈ থৈছে। তাৰপিছত এইফালে কলগছ কাটি থৈছে, আমাৰ লাগিব এইফালে খৰি থৈছে ৰাতি জ্বলাবৰ কাৰণে। তাৰপিছত এইটো আমাৰ ধৰা ঘৰ তেনেকৈ বনাই থৈছে। আমাৰ জ্বলাবৰ কাৰণে খৰি আনি থৈছে, এইটো ধাৰা ঘৰ। এয়া আমাৰ মেজি সজোৱা। এতিয়া মই যাওঁ ইয়াৰ পৰা দোকানলৈ বজাৰ চজাৰ কৰিবলৈ আছে, তাৰপৰা ঘৰ যামগৈ। ঘৰত আমাৰ অলপমান আমাৰ ৰাইজৰ ফালৰ পৰা যি আনিব মানে লাগিলে মাংস ব্ৰইলাৰ আনিলে বেলেগ হ'ব, মুৰ্গী মানে ব্ৰইলাৰটো বেলেগ হ'ব পাৰে, গাহৰি বেলেগ হ'ব পাৰে, দুটা বনাব লাগিলে আজি খাই আকৌ পিছদিনাখন খাব বুলি। এই 3টা আহিব, মই চব 3টা মুৰ্গী আহিবকে বজাৰ কৰি মেলি ঘৰ পাই গ'লোঁ। এতিয়া আমাৰ সৰু ছোৱালী কেইটামান মানে আমাৰ ডাঙৰ ছোৱালী মানে অলপ পাৰ্টি খাইছে, মানে আপোনালোকক দেখাই দি আছোঁ। ধুনীয়াকৈ বনাই মেলি মাঘ বিহু বুলি পাৰ্টি অলপ কৰিছে সৰু কণ ছোৱালীকেইটা। এইটো আমাৰ মেজি ঘৰ, ইয়াতো ধুনীয়াকৈ বনাই থৈছে। এইটো এতিয়া বৰ্তমান বাহিৰত যিটো জ্বলাবলৈ ওলাইছোঁ, মানে সন্ধিয়া হৈ আহিছে। মানে এতিয়া মানে আমাৰ কাম ভাগটো কৰোঁ, মানে আমাৰ কাম ভাগটো কৰোঁ আৰু এতিয়া বৰ্তমান মানে চুঙা টুঙা আনি থৈ ৰেডি, মানে আজি পাহাৰ গৈছিলোঁ, পাহাৰৰ পৰা চুঙা টুঙা আনি ৰেডি কৰি লৈছোঁ। এতিয়া বৰ্তমান জুই জ্বলাই লওঁ। আজি চুঙাতে মানে গাহৰি মাংস লৈ আহিছোঁ দলামাৰ পৰা, তাত বজাৰ হৈছিলে, বজাৰৰ পৰা গাহৰি মাংস লৈ আহিছিলোঁ। তাৰপিছত এতিয়া এইফালে আকৌ বৰা চাউল আছে, ধুনীয়াকৈ বনাই খাম আজি। আপোনাৰ ভিডিঅ'টো চাব শেষত। ধুনীয়াকৈ জুই জ্বলাই ল'লোঁ। ইয়াত এতিয়া চুঙা টুঙা ধুই লওঁ, ধুই মেলি ধুনীয়াকৈ ইয়াত চুঙা বহাই দিম। এতিয়া মাংস চাংস ভৰাই মেলি আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে। এটা চুঙা ৰেডি হৈ গ'ল, এইকেইটা চুঙা। এতিয়া ইয়াত মাংস ভৰাম এতিয়া, আৰু এইটো চুঙাত বৰা চাউল ভৰাম, আপোনালোকে চাই থাকক। আধা কেজি গাহৰি মাংস আনিছিলোঁ, এতিয়া ভালকৈ মিক্স কৰি লওঁ। তাৰপিছত চুঙাত ভৰাব লাগিব। এতিয়া এইখিনি গাহৰি মাংস চুঙাত ভৰাই ঠিকছে আজি ফেমিলিটো গোটেইটো মিলি পেলাই খাম আজি। এতিয়া আমাৰ সৰু ছোৱালীটি বহুত দিন কেমেৰাত অহা নাই, আজি আহিছে। মানে মই ঘৰত নাছিলোঁ যে, সেইটো কাৰণে আজি মানে এইকেইদিন খুব বিচাৰি কান্দি আছিলে বোলে। আজি এতিয়া লগ পালে এৰি নিদিয়া। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া চুঙাত ভৰাই দিম। আমি দি দিলোঁ চুঙা, এতিয়া চুঙা তাৰপৰা ইয়াৰ লগত তেজপাত দিম। এতিয়া মাংস লগাই দিওঁ ইয়াত। আধা কেজি মাংস একদম জোখতে গৈছে চুঙাটোত। এতিয়া অকণমান এইটো বটলটোত ধুই পেলাই অকণমান ধুনীয়াকৈ পানী অকণমান লগাই দিয়াত ঢাকন লগাই দিম। এতিয়া ধুনীয়াকৈ পাত লগাই ঢাকন লগাই দিম। এতিয়া হৈ গ'ল আমাৰ ৰেডি। এতিয়া ধুনীয়াকৈ ইয়াক জুইত মাজত দিব লাগিব, নহ'লে নিসিজিব এইটো। এতিয়া আপোনালোকে অলপ এইটো বস্তুটো সিজালৈকে অপেক্ষা কৰক, তাৰপিছত আপোনালোকৰ পিছত দেখাই আছোঁ আমি। এইফালে আমাৰ বৰা চাউল, এইটো কৌপাত হয়। এতিয়া ধুনীয়াকৈ দিছে। এতিয়া বৰা চাউল বান্ধি দিব। এতিয়া বান্ধি পেলাই চুঙাত ভৰাই দিম। এতিয়া এইটো চুঙাত এই চুঙাটো ভৰাই দিম। এতিয়া এয়া আমাৰ বাইদেউ বান্ধি আছে। এতিয়া এই দেখিছে ধুনীয়াকৈ বান্ধি দি আছে। আমাৰ সৰু ছোৱালীজনী সেয়ে বান্ধিব। এতিয়া এইফালে আমাৰ মালটো অলপমান ঘূৰাই দিব লাগিব। এতিয়া নহ'লে একফালে জুলি থাকিব। এতিয়া এইফালে আমাৰ টোপোলা ভাত ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ইয়াত ভৰাই দিওঁ। ফাইনেলি হৈ গ'ল। এতিয়া ইয়াত পানী দি দিওঁ। এতিয়া এই ধুনীয়াকৈ পানী চানী ভৰাই পেলাই এতিয়া ইয়াত পাতি দিছোঁ। এইটো
এতিয়া ইয়াত অকণমান দোকান চোকান লগাই আপোনালোকে অকণমান অপেক্ষা কৰক মালটো নোহোৱালৈকে। আমাৰ চুঙা মাংস হ'বলৈ হৈছে আৰু ইফালে কিবা চাৰ্ভিচ কল জ্বলাই বুলি হৈছে আৰু চুঙা ৰেডি হৈ গ'ল বনি এইফালে এইটো এতিয়া উলিয়াই পেলাই দেখাই দি আছে আপোনালোকক। এয়া উলিয়াই আছে পূৰা গৰম হৈ গৈছে মানে সেইটো কাৰণে এটা কাপোৰখন লগতে মাংস ওলাই হৈ গ'ল। এয়া ইমানটো মাংস আধা কেজি আনিছিলোঁ কি ধুনীয়া সিজি গৈছে এতিয়া। এইফালে আমাৰ আকৌ ভাতটো ওলাইছে এয়া ভাত পোলা ভাত বৰ ধুনীয়া কালাৰ হৈ গ'ল। এইটো পেলাই বৰ ধুনীয়া হৈ গ'ল এইটো চাওকচোন ধুনীয়া লদা হৈ গ'ল। বৰা চাউল একদম গাহৰি মাংস খাবা আৰু এতিয়া মই জুতি লওঁ আপোনালোকে চাই থাকক। অলৰেডি আমাৰ মাংস ৰেডি হৈ গ'ল ভাতো ৰেডি হৈ গ'ল মানে বৰা ভাত চুঙাত বনোৱা ৰেডি হৈ গ'ল আৰু চুঙাতে কিবা এইটো কি বুলি কয় গাহৰি মাংস বনাইছোঁ ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া আমি দুটা মিলি খাম এতিয়া আমি মই আৰু মোৰ ৱাইফে। বাকী সৰু ছোৱালীজনী এইফালে পাৰ্টি খাই আছে মানে সেইফালে মানে গানা বাজানা বাজি আছে যে সেইটো কাৰণে তালৈ গ'ল মানে। এতিয়া তাকে আজি মাঘৰ বিহু উৰুকা ৰাতি বুলি আমি ঘৰতে এসাঁজ এনেকৈ বনাই খাইছোঁ। এতিয়া আপোনালোকক দেখাব বিচাৰিলোঁ এয়া গাহৰি মাংস ইণ্টাৰেষ্টটো মজা হৈছে। যিমান যি নহওক চুঙাত খোৱা ইণ্টাৰেষ্টটো বেলেগ আৰু এনেকৈ বনাই খোৱা ইণ্টাৰেষ্টটো বেলেগ। আমি চুঙাত বনাইছোঁ আজি বুলি নহয় আমি প্ৰতি বছৰে মাঘৰ বিহুত মানে এনেকৈ উৰুকা ৰাতিত আমি এনেকৈ চুঙাত বনাই খাওঁ আমি গোটেই ফেমিলি মিলি। আজিতো মানুহ কম আছে কিন্তু আমি হ'লেও আজি দুজন হ'লেও আমি ঘৰৰ ফেমিলিকেইটা বনাই খালোঁ যেতিয়া আপোনালোকো দেখালোঁ। আজি ভিডিঅ' বেছি দীঘল নকৰোঁ আৰু এতিয়া এইফালে আছে আমাৰ বৰা চাউলৰ ভাত পূৰা আঠা আঠা হৈছে তাকে মাঘ বিহু উপলক্ষে আপোনালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব যেতিয়া নেকি মোৰ ভিডিঅ'বোৰ আহে আগতীয়াকৈ পাব। এতিয়া আপোনাৰ সকলোকে হেপী বিহু ভোগালী বিহু হেপী বিহু বুলি আপোনাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এতিয়া কাৰেণ্টটো এতিয়া আহিছে তেতিয়াহ'লে আজি ভিডিঅ' ইমানে আকৌ নেক্সট এটা ভিডিঅ' আহিব। এতিয়া মই বৰ্তমান যাম গাঁৱলৈ ইয়াৰ এইটো ভিডিঅ' ইমান বেছি নকৰোঁ আৰু ইমানে এইটো ভিডিঅ' ইমানটা সামৰিছোঁ। আজি ভিডিঅ' ইমানে বাই বাই।